हेलो फ्रेंड्स मैं निजादुज्जामान और आपनालोके चाই আছে निजा क्रिएशन। আজি मैं आपनालोকৰ সন্মুখত এটা অতি গুৰুত্বপূৰ্ণ এটা প্ৰয়োজনীয় বিষয় লৈ আহিছো, যিটো বিষয়ে অসম তথা ভাৰতবৰ্ষত যি এটা আলোড়ন সৃষ্টি কৰিছে। বিষয়টো হল নাগৰিকত্ব। সময়ত নেকি অসমত নাগৰিকত্ব সংশোধনী বিল 2016 বিল পাছ কৰাৰ পৰিকল্পনা কৰিছে ভাৰত চৰকাৰে, যিটো সময়ত নেকি অসমত নাগৰিকত্ব উন্নতিকৰণ চলি আছে, এনআৰসি কাম চলি আছে। সেইটো সময়ত এনেকুৱা এটা বিষয় বহুত গুৰুত্বপূৰ্ণ, আমি জানিবলগীয়া কথা। মই আলোচনা কৰিম আজি আপোনালোকৰ সন্মুখত নাগৰিকত্বৰ বিষয়ে। এজন মানুহে নাগৰিকত্ব কেনেকৈ পাব পাৰে আৰু নাগৰিকত্ব কেনেকৈ হেৰুৱাব পাৰে। গতিকে বলক আৰম্ভ কৰো এইটো ভিডিঅ'। এখন দেশৰ জনসংখ্যাক আমি দুটা ভাগত ভাগ কৰিব পাৰো। প্ৰথমটো হল নাগৰিক আৰু দ্বিতীয়টো হল বিদেশী। নাগৰিক কোন আৰু বিদেশী কোন? নাগৰিক হল সেই সকল মানুহ যিসকলে এখন দেশৰ অসামৰিক ৰাজনৈতিক যিকোনো অধিকাৰ এনজয় কৰিব পাৰে, আৰু বিদেশী হল সেই সকল মানুহ যোনসকলে এই এডভান্টেজবোৰ এনজয় কৰিব নোৱাৰে। আমি কথা পাতিম নাগৰিকত্বৰ বিষয়ে। ভাৰতবৰ্ষত নাগৰিকত্ব কেনেকৈ পাব পাৰি, নাগৰিকত্ব কেনেকৈ হেৰুৱাব পাৰি, তাৰ লগতে সংগতি ৰাখি মই কথা পাতিম অসমত যি এনআৰসিৰ কাম চলি আছে, এই এনআৰসিৰ লগত যিটো আৰ্টিকল 6A বুলি এটা সংশোধন হৈছে, আৰ্টিকল 6A লগত এই নাগৰিকত্বৰ ৰিলেশ্যন কি, ইয়াৰ বিষয়ে মই কথা পাতিম। 1955ত পাৰ্লিয়ামেণ্টে আৰু চেন্ট্ৰেল গভৰ্ণমেণ্টে এখন আইন পাছ কৰে। সেই আইনখনৰ জৰিয়তে নাগৰিকত্ব কেনেকৈ পাব পাৰি বা নাগৰিকত্ব কেনেকৈ হেৰুৱাব পাৰি, এই বিষয়বোৰ বিতংভাৱে আলোচনা কৰা হৈছে। সেই আইনটো হল চিটিজেনশ্বিপ এক্ট 1955। গতিকে চিটিজেনশ্বিপ এক্ট 1955ত কোৱা হৈছে যে 5টা পইণ্টৰ ওপৰত বেছ কৰি 5টা কাৰণত এজন বা এটা মানুহে নাগৰিকত্ব পাব পাৰে। এই 5টা কাৰণ হল, প্ৰথমটো হল চিটিজেনশ্বিপ বাই বাৰ্থ। জন্মসূত্ৰে এজন মানুহে নাগৰিকত্ব পাব পাৰে। জন্মসূত্ৰে কেনেকৈ পাব পাৰে এইটো বিষয় মই পিছত বিতংভাৱে আলোচনা কৰি আছো। ছেকেণ্ড পইণ্টটো হল চিটিজেনশ্বিপ বাই ডিচেণ্ট। ডিচেণ্টৰ অৰ্থটো হল বংশসূত্ৰে, বংশধৰ। এনেকৈ এজন মানুহে কেনেকৈ নাগৰিকত্ব পাব পাৰে এই বিষয়েও মই আলোচনা কৰিম। থাৰ্ড পইণ্টটো হল চিটিজেনশ্বিপ বাই ৰেজিষ্ট্ৰেশ্যন। ফৰ্থটো হল চিটিজেনশ্বিপ বাই নেচাৰেলাইজেশ্যন। আৰু 5টো হল যদি ইণ্ডিয়াই বা ভাৰতবৰ্ষই অন্য কোনো টেৰিটৰী ইণ্ডিয়াৰ লগত সংযোগ কৰে, তেতিয়াহ'লে সেই মানুহবিলাকে নাগৰিকত্ব কেনেকৈ পাব। গতিকে এই বিষয়ে বিতংভাৱে আলোচনা কৰিম। প্ৰথমে যিহেতু এটা ভিডিঅ'ত গোটেইখিনি আলোচনা কৰা সম্ভৱ নহয়, ভিডিঅ'ৰ পাৰ্ট ওলাম। গতিকে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আপোনালোকৰ পৰা মই আশীৰ্বাদ পাওঁ, যাতে মই আপোনালোকৰ লগত এইবোৰ কথা শ্বেয়াৰ কৰিব পাৰোঁ আগন্তুক দিনত। আৰু যদি মোৰ কিবা ভুল হয় ভিডিঅ'ত কমেণ্টৰ জৰিয়তে জনাই দিব, মই ভুলবিলাক শুধৰণি কৰিবলৈ চেষ্টা কৰিম। এতিয়া আৰম্ভ কৰো। প্ৰথমটো হল চিটিজেনশ্বিপ বাই বাৰ্থ। জন্মসূত্ৰে এজন মানুহে নাগৰিকত্ব কেনেকৈ পাব পাৰে, সেইটো ছেকশ্যন 3 অফ দ্য চিটিজেনশ্বিপ এক্ট 1955ত এই বিষয়ে কোৱা হৈছে যে জন্মসূত্ৰে এজন মানুহে বা এটা চাইল্ডে নাগৰিকত্ব কেনেকৈ পাব পাৰে। যদি এজন মানুহ বা এটা চাইল্ড ভাৰতবৰ্ষত জন্ম হয়, তাহলে তাৰ কাৰণে এটা প্ৰচিডিউৰ আছে। যিহেতু চিটিজেনশ্বিপ এক্ট 1955 সময়ে সময়ে সংশোধন হৈ গৈছে, এমেণ্ডমেণ্ট হৈ গৈছে, গতিকে এই বিষয়টো 3টা তৰফত হৈছে যে জন্মসূত্ৰে এজন মানুহে কেনেকৈ নাগৰিকত্ব পাব পাৰে। ছেকশ্যন 3 অফ দ্য চিটিজেনশ্বিপ এক্ট 1955 কৈছে যে যদি এজন মানুহ ভাৰতবৰ্ষত জন্ম হয়, কিন্তু তেওঁ ভাৰতবৰ্ষত জন্ম হলেও তেওঁ জন্ম হ'ব লাগিব এটা লিমিটেড টাইম পিৰিয়ডৰ ভিতৰত। যদি তেওঁ লিমিটেড টাইম পিৰিয়ডৰ ভিতৰত জন্ম হয়, তেওঁৰ ফেমিলি বা তেওঁৰ পেৰেণ্টছ যদি বিদেশী হয়, তেওঁৰ পেৰেণ্টছে যদি ভাৰতবৰ্ষত জন্ম নহয়, তথাপিও তেওঁ নাগৰিকত্ব পাব। কিন্তু কেনেকৈ পাব? তেওঁ যদি 26 জানুৱাৰী 1950ৰ পিছত আৰু 1 জুলাই 1987ৰ আগত ভাৰতবৰ্ষত জন্ম হয়, তেওঁ জন্মসূত্ৰে নাগৰিকত্ব পাব। তেওঁৰ পেৰেণ্টছ বা তাইৰ পেৰেণ্টছ
যদিও বা বিদেশী বা ভাৰতৰ নাগৰিকত্ব নহয় তথাপিও তেওঁ জন্মসূত্ৰে নাগৰিকত্ব পাব। আকৌ 2003 এটা এমেন্ডমেন্ট হৈছে। 2003 এমেন্ডমেন্টে আকৌ নতুন এটা কথা কৈছে যে এজন মানুহে জন্মসূত্ৰে নাগৰিকত্ব পাব। কেনেকে পাব? যদি মানুহজন 1 জুলাই 1987 পিছত, কিন্তু 2003 আগত, মনত ৰাখিব 1 জুলাই 1987 পিছত কিন্তু 2003 আগত যদি মানুহজন ভাৰতবৰ্ষত জন্ম হয় তেওঁ জন্মসূত্ৰে নাগৰিকত্ব পাব। তেওঁৰ পেৰেণ্টছ যদি বা তাইৰ পেৰেণ্টছ যদি ইণ্ডিয়ান নেশ্যনেলিটি নাথাকে, যদি বিদেশী হয়, তেতিয়াহ'লে কিন্তু নাগৰিকত্ব নাপাব। 2003 এইটো কণ্ডিশ্যন দিয়া হৈছে যে সেই মানুহজনে যোনজন মানুহে নাগৰিকত্ব পাব তেওঁৰ পেৰেণ্টছ ইণ্ডিয়ান নেশ্যনেলিটি থাকিব লাগিব। কিন্তু আৰু এটা কথা কৈছে যে ফাৰ্ষ্ট পেৰেণ্ট আৰু ছেকেণ্ড পেৰেণ্ট দুটা পেৰেণ্টৰ ভিতৰত যদি যিকোনো এজন পেৰেণ্টছৰ যদি ইণ্ডিয়ান নেশ্যনেলিটি থাকে তেতিয়াহ'লে সেই মানুহজনে নাগৰিকত্ব পাব, জন্মসূত্ৰে নাগৰিকত্ব। আৰু এটা কথা আহি পৰে যে 2003 পৰা বৰ্তমানলৈকে টিল দা 2018 এজন মানুহ যদি জন্ম হয় সেই মানুহজনে জন্মসূত্ৰে নাগৰিকত্ব পাব। তাৰ কাৰণে কিবা কণ্ডিশ্যন আছে নেকি? অবভিয়াছলি 2003 পিছৰ পৰা যদি বৰ্তমানলৈকে 2018 কোনো এজন চাইল্ড যদি জন্ম হয় তেওঁ জন্মসূত্ৰে নাগৰিকত্ব পাব। কিন্তু তেওঁৰ পেৰেণ্টছ দুইজন পেৰেণ্টছ ভাৰতৰ নাগৰিক হ'ব লাগিব। যদি ভাৰতৰ নাগৰিক নহয় তেতিয়াহ'লে তেওঁ কোনো পধ্যেই জন্মসূত্ৰে ভাৰতৰ নাগৰিকত্ব নাপায়। জন্মসূত্ৰে নাগৰিকত্ব লাভ কৰাৰ আৰু এটা কণ্ডিশ্যন আছে। এজন মানুহে জন্মসূত্ৰে নাগৰিকত্ব লাভ কৰিব নোৱাৰে যদি তেওঁৰ পেৰেণ্টছ কিবা ফৰেন ডিপ্লমেটিক হয় বা এলাইন এনিমি হয়, তেতিয়াহ'লে তেওঁ জন্মসূত্ৰে নাগৰিকত্ব লাভ কৰিব নোৱাৰে। তো ফ্ৰেণ্ডছ, আমি এতিয়া কথা পাতিলো যে জন্মসূত্ৰে এজন মানুহে কেনেকৈ নাগৰিকত্ব পাব পাৰে। এতিয়া আমি কথা পাতিম যে এজন মানুহে বাই ডিচেণ্ট কেনেকৈ নাগৰিকত্ব পাব পাৰে। বংশগতভাৱে বংশধৰ হিচাপে এজন মানুহে কেনেকৈ নাগৰিকত্ব পাব পাৰে সেইবাবে আমি বিশদভাৱে আলোচনা কৰিম। প্ৰথম কথাটো হ'ল যে তেওঁ আউটছাইড অফ ইণ্ডিয়া, তেওঁ জন্ম হ'ব লাগিব ভাৰতবৰ্ষৰ বাহিৰত। যদি কোনোবা এজন মানুহ ভাৰতবৰ্ষৰ বাহিৰত জন্ম হয় তেওঁ কেনেকৈ নাগৰিকত্ব পাব? তেওঁ বাই ডিচেণ্টলি তেওঁ নাগৰিকত্ব পাব পাৰে ভাৰতবৰ্ষৰ। কেনেকৈ পাব পাৰে? প্ৰথম কথাটো হ'ল যে যদি মানুহজন 26 জানুৱাৰী 1950 চনৰ পিছত আৰু 10 ডিচেম্বৰ 1992 আগত জন্ম হৈছে তেওঁ বাই ডিচেণ্ট নাগৰিকত্ব পাব পাৰে। কিন্তু যদি তেওঁৰ ফাদাৰ সেই তেওঁৰ জন্মৰ সময়ত ভাৰতৰ নাগৰিক হয় তেতিয়াহ'লে তেওঁ বাই ডিচেণ্ট নাগৰিকত্ব পাব ভাৰতৰ। যদি তেওঁৰ দেউতাক সেই সময়ত তেওঁৰ জন্মৰ সময়ত ভাৰতৰ নাগৰিক নহয় আৰু সেই চাইল্ডজন ভাৰতৰ বাহিৰত জন্ম হয় তেতিয়াহ'লে তেওঁ ভাৰতৰ নাগৰিকত্ব পাব নোৱাৰে। আৰু এটা কণ্ডিশ্যন আছে ইয়াত, যদি 10 ডিচেম্বৰ 1992 পিছত জন্ম হয়, 10 ডিচেম্বৰ 1992 পিছত হ'লে তেওঁ বাই ডিচেণ্ট কেনেকৈ নাগৰিকত্ব পাব? ইয়াৰ কাৰণে কোৱা হৈছে যে যদি এজন মানুহে 10 ডিচেম্বৰ 1992 পিছত জন্ম হয় তেওঁ নাগৰিকত্ব পাব। তেওঁৰ যিকোনো এজন পেৰেণ্টছ হয়, তেওঁৰ ফাদাৰ নহ'লে তেওঁৰ মাদাৰ ভাৰতৰ নাগৰিক হ'ব লাগিব। দুজনৰ পৰা যিকোনো এজন মানুহ, যিকোনো এজন পেৰেণ্টছ ভাৰতৰ নাগৰিক হ'লেই তেওঁ বাই ডিচেণ্ট ভাৰতৰ নাগৰিকত্ব। বাই ডিচেণ্ট নাগৰিকত্ব পোৱাৰ কাৰণে আৰু এটা কণ্ডিশ্যন ফুলফিল কৰিব লাগিব, যোনটো কণ্ডিশ্যন হ'ল যে যদি কোনোবা এজন মানুহক বাই ডিচেণ্ট নাগৰিকত্ব ল'ব লগা হয় তেতিয়াহ'লে সেই চাইল্ডজন যোনজন জন্ম হৈছে তেওঁৰ জন্মৰ 1 year পিছতে ইণ্ডিয়ান কাউন্সিলেটত তেওঁৰ নাম ৰেজিষ্টাৰ কৰিব লাগিব। যদি 1 yearত ইণ্ডিয়ান কাউন্সিলেটত তেওঁৰ নাম ৰেজিষ্টাৰ কৰা নহয় তেতিয়াহ'লে তেওঁ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা অনুমতি ল'ব লাগিব তেওঁৰ নাম ৰেজিষ্টাৰ কৰিবৰ কাৰণে। চ' ফ্ৰেণ্ডছ, আমি আজি এইটো ভিডিঅ'ত দুটা পইণ্ট জানিলো যে জন্মসূত্ৰে আৰু বাই ডিচেণ্ট কেনেকৈ এজন মানুহে নাগৰিকত্ব লাভ কৰিব পাৰে। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ যদি কিবা ভুল হয় বা কিবা ৰং হয় তেতিয়াহ'লে ভিডিঅ'ত কমেণ্টত জনাই দিব আৰু মোৰ ভুলবিলাক শুধৰণি কৰিবলৈ চেষ্টা কৰিম। মই পিছৰ ভিডিঅ' কেইটাত বাকী কেইটা পইণ্ট আলোচনা কৰিম, কেনেকৈ এজন মানুহে নাগৰিকত্ব লাভ কৰিব পাৰে আৰু কেনেকৈ এজন মানুহে নাগৰিকত্ব হেৰুৱাব পাৰে। আৰু অসমত যি NRCৰ কাম চলি আছে, নাগৰিকত্বৰ লগত NRCৰ কি ৰিলেশ্যন আছে, মই এইটো বিষয়ে বিশদভাৱে আলোচনা কৰিম। তো
আপোনালোকে সাপোৰ্ট কৰক, চাই থাকক, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেন্ট কৰক, শ্বেয়াৰ কৰক। থ্যাংক ইউ।